নমস্কাৰ, মই শ্ৰীমতী জুলি মৰাণ গগৈ আৰু মই লক্ষ্মীনাথ গগৈ। আমি তিনিচুকীয়া বাহাদুৰ চাৰিআলি নিবাসী হয়। আজি আপোনালোকৰ আগত আমি মাতৃত্বৰ সুখকণ আৰু অভিভাৱকৰ সুখকণ কেনেকৈ পালোঁ এই সকলোখিনি কথা অৱগত কৰিব বিচাৰিছোঁ। প্ৰথম কথা হ'ল মই বিয়া হোৱা প্ৰায় 3 মাহৰ পাছতে মোৰ অভাৰীত ছিষ্ট হ'ল আৰু মই কেইবাজন ডক্টৰৰ লগত আলোচনা কৰিলোঁ, লগ ধৰিলোঁ, কিন্তু কোনো সুফল নাপালোঁ। অৱশেষত আমি ইণ্টাৰনেটত চাৰ্চ কৰিলোঁ আৰু ডিব্ৰুগড়ত আমাৰ হীৰেণ গগৈ ছাৰক লগ পালোঁ আৰু তেওঁৰ লগত আলোচনা কৰি আমি সকলোখিনি সমস্যা তেওঁক খুলি ক'লোঁ আৰু তেওঁ আমাক ভালদৰে দিহা পৰামৰ্শ আগবঢ়ালে আৰু সেই দিহা পৰামৰ্শৰ জৰিয়তে আজি আমি অভিভাৱকৰ সুখকণ পালোঁ। প্ৰতিগৰাকী মহিলাই বিচাৰে যে তেওঁৰ জীৱনত মাতৃত্ব সুখকণ পাব বিচাৰে, কিন্তু এয়া সকলোৰে বাবে সহজ নহয়। কাৰোবাৰ কাৰণে বহুত কঠিন আৰু কাৰোবাৰ কাৰণে তেনেই সহজ আৰু কাৰোবাৰ কাৰণে সেই সমস্যা সমাধান নোহোৱাৰ বাবে হাৰ মানি থাকিবলগীয়া হয়। কিন্তু এতিয়া সেই তেনেকুৱা একো সমস্যা নাই। আধুনিক যুগত আধুনিক পদ্ধতিৰে সকলো বাৰ্ধক্যৰ সমস্যা সমাধান হ'ব পাৰে আৰু এয়া সম্ভৱ হয় অকল আমাৰ হীৰেণ গগৈ ছাৰৰ ওচৰলৈ আহি আপোনালোকে সকলোখিনি কথা আলোচনা কৰিলে হ'ল। হীৰেণ গগৈ ছাৰে আমাক নিজৰ ভাতৃত্বৰ দৰে ট্ৰিট কৰিলে আৰু তেওঁ সকলোখিনি কথা আমাক সদায় সুন্দৰকৈ দিহা পৰামৰ্শ আগবঢ়ায় আৰু তেওঁ দিহা পৰামৰ্শ মতে আমি আগুৱাই যাওঁ আৰু আজি আমি অভিভাৱক হ'লোঁ। তেখেতৰ ওচৰত আধুনিক পদ্ধতিৰে আপুনি বিষহীনভাৱে প্ৰসৱ কৰিব পাৰিব, কাৰণ আজিকালি বহুতে ভাবে যে চিজাৰিন কৰিলে কোনো কষ্ট পোৱা নাযায়, গতিকে চিজাৰিন কৰিলে সুবিধা হয়, কিন্তু তেনে কথা নহয়। তেওঁ আমাক সদায় এটাই পৰামৰ্শ আগবঢ়াইছিলে যে তোমালোকে চিজাৰিন কৰিব নালাগে, প্ৰাকৃতিকভাৱে তোমালোকে প্ৰসৱ দিব পাৰিবা, সেইটো কাৰণে তোমালোকে নৰ্মেল ডেলিভাৰী কৰিবলৈ চাবা। আৰু এই প্ৰচেছটোলৈ যাবৰ কাৰণে আপোনালোকে এপিডুৰেল এনাস্থেচিয়া বুলি এবিধ এনাস্থেচিয়া আছে, যিটোৰ জৰিয়তে বিষটো কম হৈ গৈ থাকে আৰু অৱশেষত মহিলাগৰাকীয়ে বিষহীনভাৱে সন্তানটি প্ৰসৱ দিব পাৰে। গতিকে আপোনালোকে এইটো নাভাবিব যে বাৰ্ধক্য সমস্যা অকল এগৰাকী মহিলাৰে থাকে, সেই তেনে কথা নহয়, সেয়া পুৰুষৰো হ'ব পাৰে। আৰু এইটো কথা নাভাবিব যে আমি যদি এইখিনি কথা কাৰোবাৰ আগত কওঁ কিজানি সমাজৰ হাঁহিৰ পাত্ৰ হ'ম, আমাক হাঁহিৰ পাত্ৰৰ দৰে চাব, তেনেকুৱা কোনো কথা নাই। সমাজৰ কথা আপোনালোকে চিন্তা নকৰিব, সকলোখিনি কথা এজন চিকিৎসকৰ লগত আলোচনা কৰক, তেওঁ আপোনালোকক সুন্দৰভাৱে দিহা পৰামৰ্শ আগবঢ়াব আৰু সেই পৰামৰ্শ মতে আপোনালোকে আগুৱাই যাব আৰু এটা সুফল পাব। আৰু ছাৰক যদি আপোনালোকে লগ কৰিব বিচাৰিছে তেন্তে ডিব্ৰুগড় জে মেমৰিয়েল আহিব আৰু ইয়াত সকলোখিনি কৰ্মকৰ্তা বহুত ছাপৰ্টিভ হয়। আমি এইকেইদিন থাকিলোঁ মেডিকেলত, সন্তানটি প্ৰসৱ দিবৰ টাইমত আমাক যথেষ্টখিনি তেওঁলোকে ছাপৰ্ট দিছে আৰু ছাৰেও সদায় প্ৰতিজন ৰোগীক ঘৰৰ সদস্যৰ দৰে ট্ৰিট কৰে। সেইকাৰণে আমি আজি ইমানখিনি সুফল আগবাঢ়িব পাৰিলোঁ। গতিকে এবাৰ আহক জে মেমৰিয়েললৈ আৰু আপোনালোকৰ যিয়ে সমস্যা নাথাকক, পুৰুষেই হওক বা মহিলাই হওক, সকলোখিনি হীৰেণ গগৈ ছাৰৰ লগত আলোচনা কৰক আৰু তেওঁৰ দিহা পৰামৰ্শৰ মতে আপোনালোকে আগুৱাই যাওক। ইয়াকে কৈ আমাৰ অভিজ্ঞতা আজি সামৰণি মাৰিছোঁ। ধন্যবাদ।